টোল গেটৰ ফ্ৰণ্টত আমাৰ আজি সাৰথি হৈছে 180 পালচাৰ এখন নয়ন ভাই ৰহা টোল গেট এখনে হৈছে ৰহাৰ টোল গেট চাই লওক কেতিয়াবা আহি যাব ইয়ালৈ ফটো চটো উঠিব আহিব ভিডিঅ' শ্বুটিং কৰিব আহিব পাৰিব তো বিন্দাছ আহি যাব পাৰে তো এতিয়া আমি আকৌ যাত্ৰা আৰম্ভ নগাঁৱলৈ বুলি লেটছ গো জয় হিন্দ ছাৰ बहकी सभी जुबां हैं हम हैं हजारों में अब की कमी जरा है हर चीज खास है পামগৈ আৰু বেছি টাইম নাই নগাঁৱলৈ 12 কিলোমিটাৰ আছে আৰু আগত আপোনাক এখন দেখাই আছোঁ পাইছোঁ আহি তো এখন বেবেজীয়া পৰিৱেশ লকডাউনৰ ইমান ইয়াত লকডাউনৰ প্ৰভাৱ দেখিবলৈ পোৱা যোৱা নাই মানুহবোৰ ঘূৰিয়ে ফুৰিছে গাড়ীবোৰ চলিয়ে আছে নগাঁও সোমাইছোঁ আমি ৱেলকাম টু নগাঁও এখন গেটখন চাই লওক মজাকৈ তো বলক আমি এতিয়া আকৌ আগত কিবা হৈছে লাগে ট্ৰেইন আহিব সেইকাৰণেতো গাড়ীবোৰ ৰখাই দিছে এইখিনিতে তো ট্ৰেইন আহালে হ'লে আমাৰ ৱেইট কৰিব লাগিব চাইডে ফাকে ফাকে আহি আছোঁ আৰু জেগা উলিয়াই উলিয়াই বাইক সোমোৱাই লৈ তো চাওঁচোন ইমানখিনি যাব লাগে এনেকৈ গৈ থাকোঁ ট্ৰেইন গৈছেহে গম পাইছা
মানুহে গোটেই ভিৰ লকডাউনৰ লগ নগাঁও ৰেল গেটটো পাৰ হ'বলৈ লৈছোঁ এম্বুলেন্স কবা কিবা হৈছে গমেই পোৱা নাই যাব তো বহুত চাইডে আহিলে নগাঁৱলৈ যাওঁতো আমি চিধা যাম আমি বেলেগ কামত আহিছোঁ সেই কামটোত আমি যাম এতিয়া নগাঁও মহাবিদ্যালয় দোকানবিলাক খুলিছে জানো লকডাউন চলি থকা কাৰণে এনেকুৱা যেনে লাগিছে নয়ন ভাই গাড়ী পিক লগ কৰিছে তো ফ্ৰেণ্ডছ আমি নগাঁৱলৈ যিটো কামত আহিছিলোঁ সেই কামটো ইতিমধ্যে হৈ গৈছে তো আমি এতিয়া ঘৰলৈ ৰাওনা হ'ম তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ ভিজিট কৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে যেতিয়াই মই নতুন নতুন ভিডিঅ' ঢালোঁ তো সৰ্বপ্ৰথমে আপোনালোকে পায় তো ধন্যবাদ থেংকছ ফৰ ৱাচিং বাই বাই কালি আকৌ নিউ ভিডিঅ' আহিব